বিয়া 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 হেল্ল' এভৰিৱান কৈতে মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতুকে ৰমজান মাহ গ'ল, ঈদ গ'ল, বিহু গ'ল, এতিয়া হৈছে বিয়া। গতিকে বিয়াৰ ছিজন, গতিকে বিয়াত নগ'লে কেনেকুৱাকৈ হ'ব। গতিকে আজি হৈছে দৰা কইনাৰ বিয়া, দুখনতে মাতিছে। গতিকে বলকচোন ফাৰ্ষ্ট টাইম কইনা ঘৰতে যাওঁ। আৰু এইফালে পানীও হৈছে, যিহেতুকে নালাবোৰ মানে চাফ চিকুণ কৰি আছে। গতিকে এইফালে এখেত মই ওলালোঁ আৰু এইফালে বাইদেউহঁতো যাব আমাৰ লগতে। এয়া চিধাই কইনা ঘৰ পাই গ'লোঁ। আৰু এয়া কইনা ঘৰত আহি বেছি ভিডিঅ' কৰি থকা নাই, এয়া ফটো কেইখনমান উঠিছিলোঁ। গতিকে জইন কৰি লগাই দিলোঁ আৰু কইনাকো বহুত বেছি মৰম লগা হৈছিল। সেয়া আৰু গতিকে এইফালে বাইদেউহঁতো আছে, ভাগিন গোটেইকেইটা গ'লোঁ। আৰু এইফালে গধূলি এখেতেও এবাৰ দৰা ঘৰতো মাত লগাই আহিলে, যিহেতুকে বিয়াত মাতিছে ন, বেয়া পাব। সেয়া আৰু গতিকে দৰাকো এবাৰ এখেতে অকণমান ভিডিঅ' কৰি ৰাখিলে। আৰু এইফালে দৰাকো দেখুৱাই দিছোঁ ৰ'বক আপোনালোকক। গতিকে বিয়াৰ ছিজন, বিয়া খাই থাকক সকলোৱে, সুস্থ হৈ থাকক। সেয়াই আৰু গতিকে কৈতে মিনি ব্লগত লগ পাম।